নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সঞ্জিত ব্লগ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ গুৱাহাটীত থকা গ্ৰীণউড ৰিজৰ্টৰ পৰা। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অহা কাৰণটো হ'ল দাদা এজনৰ আছিলে মিটিং। মই তেনেকৈ তেখেতৰ লগত গুচি আহিলোঁ আৰু ভাবিলোঁ এইখনৰ ভিতৰত অলপ চাওঁ আৰু আপোনালোককো দেখুৱাওঁ কেনেকুৱা কি বাহিৰে ভিতৰে চবখিনি আপোনালোকক দেখুৱাম বুলি এটা সৰু ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। কেতিয়াবা এইবিলাকত গ'লে মনটো বহুত পাতল যেন লাগে আৰু বহুত ভাল লাগে। বহুত পাতল কৰি মনটো যেন কিবা এটা চিন্তাৰ পৰা যেন আঁতৰত থাকক তেনেকুৱা যেন লাগে। সুন্দৰ পৰিৱেশ, সুন্দৰ মন ইত্যাদি ইত্যাদি। আৰু ইয়াৰে ডাষ্টবিনসমূহ এনেকৈ থৈ দিয়ে। ডাষ্টবিন, ধুনীয়া পৰিৱেশ, সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দেখিলে মনোমোহা। এইফালে ইলেক্ট্ৰিক চাৰ্জাৰ পইণ্ট আৰু এইফালে পাৰ্কিঙৰ এটা মনোমোহা দৃশ্য। এই গাড়ীসমূহৰ মাজত মোৰো গাড়ীখন লুকাই আছে।
5টা বাজিলে আৰু এতিয়াও ঘৰত যোৱা নাই। কিবা এটা কামত আহিছোঁ দাদা এজনৰ লগত, তাকে ইয়াতে আছোঁ। চ' সন্ধিয়াৰ ভিউটো এবাৰ দেখাই দিম আপোনালোকক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। লগতে ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। গতিকে বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।